এগৰাকী মহিলা বা ছোৱালীয়ে কেতিয়া সেক্সি ড্ৰেছ পিন্ধে কিমান বয়সত আমাৰ দেশৰ নাৰীয়ে কুমাৰিত্ব হেৰুৱায় অৰ্থাৎ ভাৰ্জিনিটি ব্ৰেক কৰে ছোৱালীয়ে কুকুৰ কিয় ভাল পায় এনে ধৰণৰ বহুতো তথ্যই আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহক নমস্কাৰ বন্ধুসকল মই বিশ্বজিৎ আপোনালোকক স্বাগতম জনাইছোঁ ফেক্ট এণ্ড ফান চেনেলত এই চেনেলত আপুনি আশা কৰিব পাৰে সকলো ধৰণৰ ৰসাল অদ্ভুত কাহিনী আৰু একেবাৰে নতুন নতুন মজাৰ তথ্য আপোনাৰ মনৰ বিজ্ঞান ইতিহাস বিশ্বাস অবিশ্বাস আৰু জীৱন সৰু সৰল কৌতূহলৰ উত্তৰ বিচাৰিছে তেন্তে ঠিক ঠাইতে আহিছে আমাৰ সৈতে একেলগে ফেক্ট আৰু ফান উপভোগ কৰক নতুন তথ্য নতুন ধাৰণা আৰু অফুৰন্ত মজাৰ এই ভিডিঅ' ফেক্ট নম্বৰ 1 এগৰাকী মহিলা বা ছোৱালীয়ে কেতিয়া সেক্সি ড্ৰেছ পিন্ধে যদি এগৰাকী মহিলাই সেক্সি দেখাবলৈ ঠিক তেনেধৰণৰ সাজ পোছাক পৰিধান কৰে ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ সদায় বা সঘনাই সম্পৰ্ক স্থাপন কৰিব বিচাৰে ফেক্ট নম্বৰ 2 ধৰি লওক আপুনি 4 অক্টোবৰৰ দিনা ৰাতি শুই আছে আৰু পিছদিনা পুৱা সাৰ পাই কেলেণ্ডাৰ চাই গম পাইছে যে 15 অক্টোবৰ মানে আপোনাৰ জীৱনৰ পৰা 10 দিন নোহোৱা হৈ গ'ল কেনেকুৱা লাগিব আপোনাৰ আমাৰ মাজত সকলোৱে জানে যে সমগ্ৰ বিশ্বতে যি কেলেণ্ডাৰ ব্যৱহাৰ কৰা হয় সেয়া হৈছে গ্ৰেগৰিয়ান কেলেণ্ডাৰ 1582 চনত পোপ অষ্টম গেলৰীৰ নামত এই কেলেণ্ডাৰ নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ আগতে জুলিয়াছ চিজাৰৰ নামত জুলিয়ান কেলেণ্ডাৰ ব্যৱহাৰ কৰা হৈছিল এই কেলেণ্ডাৰত 11 মাহ আছিল ফেব্ৰুৱাৰী মাহত 28 দিন বাকীবোৰ মাহত 30 আৰু 31 দিন আছিল সূৰ্যৰ গতিৰ ওপৰত আধাৰিত এই কেলেণ্ডাৰ প্ৰতি বছৰে 11.5 মিনিট হ্ৰাস পাইছিল আৰু 16 শতিকাত ই 10 দিন পিছ পৰি ৰৈছিল এই অভাৱ দূৰ কৰিবলৈ গ্ৰেগৰী কেলেণ্ডাৰ তৈয়াৰ কৰা হৈছিল আৰু ইয়াত 4 অক্টোবৰৰ পিছত পোনপটীয়াকৈ 15 অক্টোবৰ লিখি সেই 10 দিন সামৰি লোৱা হৈছিল ফেক্ট নম্বৰ 3 কিমান বয়সত আমাৰ দেশৰ মহিলাই বা নাৰীয়ে কুমাৰিত্ব হেৰুৱায় শেহতীয়াকৈ গ্লোবেল সেক্স ৰিপৰ্ট অনুসৰি ভাৰতীয়সকলে 23 বছৰ বয়সত কুমাৰিত্ব হেৰুৱায় অৰ্থাৎ ভাৰ্জিনিটি ব্ৰেক কৰে আৰু এইটো গ্লোবেলি সৰ্বোচ্চ বয়স কেতিয়াবা ৰিল চাই থাকিলে এনেকুৱা অনুভৱো হয় যে হ'বলৈ বাকী নাই চব শেষ হৈ গ'ল কিন্তু এইখন পৃথিৱীৰে আমাৰ দেশতে সৰ্বোচ্চ বয়স কুমাৰিত্ব হেৰুৱা অৰ্থাৎ ভাৰ্জিনিটি ব্ৰেক কৰা সেইটো হৈছে 23 বছৰ ফেক্ট নম্বৰ 4 হাঁওফাঁওৰ কৰ্কট ৰোগৰ পৰা হাত সাৰিবলৈ দৈনিক কেঁচা জলকীয়া অৰ্থাৎ সেউজীয়া জলকীয়া খাব লাগে আৰু যদি আপুনি ধূমপান আদিৰ বলি হয় তেন্তে সেউজীয়া জলকীয়া খাব পাৰে আৰু ধূমপান কৰা সকলো হাঁওফাঁওৰ কৰ্কট ৰোগৰ সম্ভাৱনা বহুত বেছি থাকে ফেক্ট নম্বৰ 5 ছোৱালীয়ে কুকুৰ কিয় ভাল পায় ছোৱালীয়ে কুকুৰ ভাল পোৱাৰ কাৰণ বিভিন্ন হ'ব পাৰে আৰু এই ব্যক্তিগত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে তাৰ মাজৰে কেইটামান সাধাৰণ কাৰণ হৈছে স্নেহ আৰু মৰম পাবলৈ কুকুৰবোৰ খুব আদৰ্শৱান আৰু তেওঁলোকে মালিকৰ প্ৰতি প্ৰভুভক্ত গভীৰ মৰম আৰু স্নেহ প্ৰদৰ্শন কৰে ছোৱালী আনেবোৰ স্নেহপূৰ্ণ আচৰণক বহুত বেছি মূল্য দিয়ে কিছুমান ছোৱালীয়ে কুকুৰৰ সৈতে নিজকে সুৰক্ষিত অনুভৱ কৰে বিশেষকৈ কুকুৰৰ ৰক্ষকৰ ৰূপত বহুত সতৰ্ক হৈ থাকে খেলা ধূলা সংগী আৰু বিনিময়হীন বন্ধুত্ব এই বিনিময়হীন বন্ধুত্ব ছোৱালীৰ মাজত গভীৰ সংযোগ সৃষ্টি কৰে সহানুভূতি আৰু সমৰ্থন কেতিয়াবা কুকুৰে মনোবল দিয়া বা কঠিন সময়ত সহায়ৰ হাত আগবঢ়াব পাৰে এনেবোৰ কাৰণত সাধাৰণতে ছোৱালীবিলাকে কুকুৰক বেছি ভাল পায় আপুনি চাগে কি ভাবিছিলে সেইটো মই নাজানো যদি কিবা বেলেগ ভাবিছিলে আপোনাৰ বাবে কমেণ্ট বক্স খোলা আছে কমেণ্ট এটা কৰি জনাব পাৰে ফেক্ট নম্বৰ 6 আপুনি জানেনে এনে কিছুমান সুবিধা আছে যিটো পেট্ৰল পাম্পৰ মালিকে কেতিয়াও বেলেগক জানিবলৈ নিদিয়ে পেট্ৰল পাম্পত বিশুদ্ধ পানী খোৱা আৰু আপুনি বটলত ভৰাই লৈ যাব পৰা সুবিধা থাকে প্ৰেছাৰ চেক কৰা বা ফ্ৰী এয়াৰৰ সুবিধা থাকে য'ত আপুনি গাড়ীৰ কিবা অসুবিধা হ'লে প্ৰেছাৰ চেক কৰিব পাৰে আৰু তাত প্ৰয়োজন হ'লে আপুনি ফ্ৰী এয়াৰ ল'ব পাৰে পেট্ৰল পাম্পত সাধাৰণতে পেচাবগাৰ আৰু লেট্ৰিনৰ সুবিধা এনে ধৰণৰ অপৰিষ্কাৰ বা ষ্টাফ অনলি বুলি লিখি লগ কৰি থোৱা সাধাৰণতে দেখা পোৱা যায় কেতিয়াবা আপুনি পেট্ৰল পাম্পত ডিছকাউণ্টৰ সুবিধা থাকে ডিছকাউণ্ট দিয়ে আৰু সেই সুবিধাবিলাকৰ বিষয়ে কোনো কাৰণত আপোনাক মালিকে কেতিয়াও জানিবলৈ নিদিয়ে যদি কিবা কাৰণত এনে ধৰণৰ সুবিধা আপোনাক প্ৰদান নকৰে যদি পেচাবগৃহ বিশুদ্ধ পানী টায়াৰ প্ৰেছাৰ চেক কৰা আদি সুবিধা পেট্ৰল পাম্পত উপলব্ধ নহয় ভাৰতৰ ভোক্তা সুৰক্ষা আইন 2019 অনুসৰি পেট্ৰল পাম্পত গ্ৰাহকৰ অধিকাৰ হানি কৰে তেন্তে ভোক্তাসকলে উপযুক্ত ব্যৱস্থা ল'ব পাৰে আৰু ভোক্তাৰ আদালতত অভিযোগ দাখিল কৰিব পাৰে বা অভিযোগ দিব পাৰে ইমানলৈকে ভিডিঅ'টো চালে যেতিয়া নিশ্চয় ভাল পাইছে আৰু ভাল পাইছে যেতিয়া এটা লাইক কৰিবলৈ নাপাহৰিব আৰু এই চেনেলত যদি আপুনি নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পৰৱৰ্তী ভিডিঅ'ৰ আপডেটৰ বাবে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আপোনাৰ আজিৰ দিনটো শুভ হওক ধন্যবাদ